আমি বীৰ লাচিত সেনাই ডুমডুমাৰ নগৰৰ পদপথসমূহ বেদখল, নৈ পাৰৰ চৰকাৰী মাটিসমূহ, সংৰক্ষিত মাটিসমূহ বেদখল তথা ডুমডুমা নদীক বেদখলকাৰীসকলে বিভিন্ন ধৰণে পলিউটেড কৰি পেলোৱাৰ কাৰণে, প্ৰদূষিত কৰি পেলোৱাৰ প্ৰতিবাদত আমি প্ৰশাসনক বিভিন্ন দাবী দাবা তথা মেমৰেণ্ডাম স্মাৰকপত্ৰ আদি দি অহাৰ পাছতো প্ৰশাসনৰ কোনো গা নলৰাত আমি আজি এই দুঘণ্টীয়া অন্বেষণ ধৰ্মঘট কাৰ্যসূচী পালন কৰিবলৈ বাধ্য হৈছোঁ। আমি এই ধৰ্মঘটৰ যোগেদি প্ৰশাসনক সকীয়াই দিব বিচাৰোঁ যে আমাৰ উক্ত দাবীসমূহ শীঘ্ৰে পূৰণ কৰাৰ লগতে ডুমডুমা নগৰত বিভিন্ন সময়ত এছাম মানুহে ধৰ্মীয় উন্মাদনাৰ নামত ডাঙৰকৈ মানুহৰ সহ্যৰ সীমাৰ বাহিৰলৈ যোৱাকৈ ডিজে আদি চলোৱাৰ লগতে অস্ত্ৰ শস্ত্ৰৰে তেওঁলোকে ৰাইজক ভাবুকি দিয়াৰ কাম আদি কৰি অহা আমি দেখিবলৈ পাইছোঁ। আৰু এইসমূহ বন্ধ কৰাৰ কাৰণেও আমি প্ৰশাসনৰ ওচৰত দাবী জনোৱাৰ পিছতো আমি তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ কাৰ্যব্যৱস্থা দেখিবলৈ পোৱা নাই। আমি দেখিবলৈ পাইছোঁ যে ডুমডুমা নদীৰ কিনাৰত বেদখল কৰা সেই ঠাইসমূহত বিভিন্ন ধৰণৰ সন্দেহজনক নাগৰিকৰো বসবাস হৈছে আৰু সেই বসবাসসমূহ উচ্ছেদ কৰাৰ লগতে সেই নাগৰিকসমূহৰ চিনাক্তকৰণ শীঘ্ৰেই কৰাৰ বহুত প্ৰয়োজন আহি পৰিছে আৰু সেই মাটিসমূহ উচ্ছেদ কৰাৰ প্ৰয়োজন আহি পৰিছে। প্ৰশাসনক আমি দাবী জনাইছোঁ আৰু যদি প্ৰশাসনে আমাৰ এই ধৰণৰ দাবীৰ ওপৰত কোনো গুৰুত্ব নিদি তেওঁলোকে ভিতৰুৱা বুজাবুজিৰে কাম চলাবলৈ বিচাৰে তেনেহ'লে লাচিত সেনা বহি নাথাকিব আৰু লাচিত সেনাই নিজাববীয়া কাৰ্যসূচী গ্ৰহণ কৰিলে ইয়াৰ বাবে প্ৰশাসনেই দায়ী হ'ব।